নমস্কাৰ বন্ধুসকল, মোৰ নাম হৈছে ঋষি আৰু মই সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মোৰ ইউটিউব চেনেল RBS ব্লগলৈ আৰু আজি এই ভিডিঅ'লৈ। চ' গাইজ, আজি এই ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কাৰণ আজি এখন নাটক আছে। নাটকখন নাম হৈছে ঈশ্বৰৰ জন্ম। যিজন মানে লিখিছে নাটকখন দীনদত্ত ছাৰ, আৰু যিজন পৰিচালনা কৰিছে আমাৰ গুণাকৰ ছাৰ। চ' আজি নাটক আছে। চ' আপোনালোকক মই এই ভিডিঅ'ত আপোনালোকৰ নাটকৰ যি হ'বলৈ গৈ আছে আপোনালোকক দেখাব ট্ৰাই কৰিম। এতিয়া মই গৈ আছোঁ আমাৰ ৰবীন্দ্ৰ ভৱনত। ৰবীন্দ্ৰ ভৱন আমাৰ 6:30 পৰা শ্ব' আছে আমাৰ। এতিয়া গৈ আমি বস্তুবোৰ ৰেডি কৰিব লাগে, আৰু তাৰ মাজতে মই ব্লগ কৰি আপোনালোকক মই দেখাব চেষ্টা কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো। এইখিনি এটা কথা কওঁ, মোৰ এই জীৱনৰ প্ৰথমবাৰ এখন পূৰা সম্পূৰ্ণ ফুল লেন্থ ড্ৰামা হ'বলৈ গৈ আছে। তাতে আমাৰ নাটকখন আজি চবে চাই ভাল পায়, আৰু আশা কৰোঁ চবে মানে ভাল পায় আমাৰ নাটকখন চাই, কাৰণে এইখিনি বহুত কষ্ট হৈছে বহুত, আৰু আশা কৰোঁ ভগৱানে আমাক আশীৰ্বাদ কৰক, আমাৰ নাটকখন আজি ভাল হওক আৰু দৰ্শকে চাই ভাল পাওক। আৰু গুণাকৰ ছাৰে আমাৰ এনেও আগতে বহুত ভাল নাটক কৰি থৈছে। চ' গতিকে এইখনো যে আৰু আগৰ নাটকৰ দৰে ভাল হয়, সেইখিনি আশা থাকিলে ভগৱানে আশীৰ্বাদ কৰক। চ' গাইজ, ফেনৰ মানুহজনে তেল সোমাইছে। চ' মই ৰখি দিছোঁ অকণ বাহিৰত। এতিয়া ৰখি আছোঁ, কাষত আছে এই দুটাটো যিজন নায়ক হৈছিলে তেওঁৰ কাৰণে এইটো, আৰু আহিল গাইজ। লাহেকৈ পালোঁহি আৰু ৰবীন্দ্ৰ ভৱন। এতিয়া স্কুল পাৰ হৈছোঁ। এইটো হৈছে ৰবীন্দ্ৰ ভৱন। এতিয়া আমি এণ্টাৰ কৰিম ভিতৰত, আৰু এই প্ৰপাৰ্টিবোৰ আৰু এই বাজনী আহিছে। এই বস্তুবোৰ লৈ আমি ইয়াতে ভিতৰত আহি পালোঁ, আৰু বস্তুবোৰ ভিতৰলৈ সোমাই আছে, এইবোৰ নি আছে। আৰু এইফালে কওক, এইফালে কওক। হেল্ল', আপোনাৰ নামটো কৈ দিব। মোৰ নামটো বাসুদেৱ। বাসুদেৱ, আপুনি নাটকৰ আপোনাৰ কামটো? মোৰ কামটো নাটক চোৱা। আজি মই একদম এজন দাদা কওক আপোনাৰ নামটো। নাম নাই? ৰাউডি দাদা। কোনো নাই, আহি পোৱা নাই ইমান। যিবোৰ আহি গৈছে আমি সকলো বহি আছোঁ, আৰু সকলো আহি পোৱাৰ পিছতে বস্তুবোৰ ঠিক কৰা হ'ব আৰু ৰিহাৰ্চেল আৰম্ভ হ'ব। চ' গাইজ, এইপিনে এইটো হৈছে ষ্টেজ, আৰু ইফালে চাওক গ্ৰীণ ৰুম। আৰু এইটো তোমাৰ নামটো কৈ দিবা দাদা। মোৰ নাম হিমাংশু ৰাজভা দেই। বঢ়িয়া অভিনয় কৰে। তোমাৰ নামটো কৈ দিয়া। তোমাৰ নামটো কৈ দিয়া। কৃষ্ণা বা। আৰু ইফালে চাওক বহু সোপা আছে। নামটো কৈ দিয়া ফালৰ পৰা। তোমাৰ নামটো কৈ দিয়া। প্ৰীতম। তোমাৰ নামটো কৈ দিয়া। বসুমতী মা। নামটো কৈ দিয়া। নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী মংগল চাংমাই। আৰু ইপিনে মই, আৰু নামটো কৈ দিয়া। মই নামটো কৈ দিয়া। সকলোবোৰ চাওক বহি আছে ইয়াতে, আৰু ছাৰো আহি আছে, আৰু এইটো মই। আমি বহি আছোঁ, আৰু আমাৰ যিজন আমাৰ গ্ৰুপৰ মেইন এণ্টাৰটেইনাৰ কংকন, তেওঁ অহাই নাই, আহিব আৰু। নহয় নে প্ৰীতম দাদা হয়, কিন্তু মানে লগ লাগে, আৰু প্ৰীতম বুলি মাতোঁ আৰু। বেয়া পাইছা নেকি? নাপায়। চ' গাইজ, আমাৰ ষ্টেজ ৰিহাৰ্চেল হৈ গ'ল। এতিয়া দুপৰীয়াৰ খাবৰ কাৰণে আমি গৈ আছোঁ কেণ্টিনত। লগত আছে কৃষ্ণ বলৰাম। কিবা কৈ দিয়া নিজৰ নাম। नमस्कार, मैं हूँ नारियल तलवा। नमस्कार, मैं मिस रागी। বাকী তোমালোকৰ কৈ দিয়া, কেনে লাগিছে নাটকখন? মজা লাগিছে, একদম মজা এক্সপিৰিয়েঞ্চ হৈছে। প্ৰথমবাৰ কৰিছোঁ এনেকৈ, মানে নাটক আগতে কৰিছোঁ, এনেকুৱা কাজিয়াৰ নাটক নাই কৰা। বাকী আৰু কৃষ্ণটো যেনেকৈ মিলাইছে ন, বঢ়িয়া মিলাইছে তেনেকুৱা হয়। কৃষ্ণই আৰু বলৰামে তো ভাল লাগিছে মোৰো কৰি কেনে।
A few moments later. তো দুপৰীয়া সাজ খোৱা হৈ গ'ল এতিয়া আমি যাওঁ আকৌ লাইটৰ লগত চ' এইজনে ছাৰ যিজন ছাৰ আমাৰ নাটকখনৰ পৰিচালনা কৰিছে জোনাকৰ দেৱ গোস্বামী ছাৰ ছাৰ কিবা অলপ কৈ দিয়ক ব্লগটো বনাই আজি 6:30 বজাত আৰম্ভ হ'ব ঈশ্বৰৰ জন্ম এখন সম্পূৰ্ণ নতুন আংগিকৰ নাটক পূৰ্বৰংগৰ এইটো হৈছে এটা নতুন প্ৰযোজনা বহুদিনৰ মূৰত বহুত ডাঙৰকৈ নাটকখন কৰা হৈছে পূৰ্বৰংগৰ তৰফৰ পৰা প্ৰায় 40জন শিল্পী কলা কুশলীৰ ইয়াৰ এই নাট্য প্ৰযোজনাটোত জড়িত হৈ আছে ঈশ্বৰৰ জন্ম চ' আৰু নাটকখন যে ভাল হওক অফৰ দ্য বেষ্ট Later. চ' গাই চাব পাৰে এইটো মই দিছ ইজ মি দিছ ইজ সূত্ৰধাৰ ভাল লাগিছে আপুনি আৰু কি মোৰ পুৰা একদম কি ক'ব লাগিব ক'ব নালাগে হ'ব এইটো হৈছে দ্বন্দ্বতা আজি না ভুলতে লাগি গ'ল মানে মূৰতে আৰু এইটো হৈছে গান গোৱা দাদাজন খুব ভাল গান গায় নামটো কৈ দিবা অনুৰাগ বৰুৱা খুব বঢ়িয়া গান গায় আৰু ইফালে চাওক এই কামবোৰ হৈ এতিয়া হ'ব আৰু লাহেকৈ চ' ফাইনেলি দৈৱকী আইডল ইজ ৰেডি কৃষ্ণ চাওক বলৰাম চ' গাইজ মোৰ এটা খুব ভাল এক্সপিৰিয়েঞ্চ হ'ল এই নাটকখন কৰি কিনে কাৰণ আগতে তেনেকৈ মোৰ নাটক কৰি পোৱা নাই আৰু খুব ভাল লাগিল আৰু এই নাটকখন কৰিবৰ কাৰণে যিজনে মোক মানে চান্স দিছিলে এজনী বায়ে মোক এইটো কথা কৈছিলে চ' বাজনীক মই থেংক ইউ ক'ব বিচাৰোঁ বাজনী আপোনালোকে হয়তো চিনি পাইছে মানে চিনি পায় মানে বাজনী আগতে মোৰ ব্লগত ওলাইছে ৰুচিৰা বা থেংক ইউ বা আৰু নাটকখনৰ যিজন পৰিচালক আছিলে গুণাকৰ ছাৰ আৰু যিজন নাট্যকাৰ আছিলে দীনেশ দত্ত ছাৰ সকলোকে থেংক ইউ আপোনালোকে মোক এনেকৈ চান্স দিছিলে কৰিবৰ কাৰণে তাৰোপৰি আমাৰ নাটকখন শিকাইছিলে বহুত বস্তু শিকিলোঁ এনেকৈ এক্টিঙো শিকি পোৱা নাই মই এনেকুৱা চ' মই শিকিলোঁ চ' খুব ভাল লাগিল আৰু সকলোকে মই থেংক ইউ ক'ব বিচাৰোঁ যিমান কাষ্ট আছিলে সকলোৱে বহুত মানে চুইট হয় চ' বহুত ভাল লাগিল তেওঁলোকৰ লগত কাম কৰি কিনে আৰু ভাল লাগিল সকলোৱে ভাল কৰিছে নাটকখনো চাই ভাল পালে মানুহে তো তাৰ কাৰণে মই থেংকফুল আৰু সকলোকে আৰু মোৰ ভাল লাগিল চ' যদি আপোনালোকেও যদি ভাল পালে এই ভিডিঅ'টো চাই কিনে ব্লগটো চাই কিনে তো মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু এই ভিডিঅ'টো লাইক কৰিব দেই লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই দিব কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' আৰু তাৰ লগতে মই ঘূৰা ভিডিঅ' বনাব ট্ৰাই কৰোঁ চ' যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাব ভাল পায় বা আৰু মোৰ এনেকুৱা ভিডিঅ' চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তো আকৌ লগ পাম নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই আপোনালোকে ভাল থাকক আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থওক